নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আজিৰ ভিডিঅ'টোত ক'তো ফুৰিব যোৱা নহয়। আজি ঘৰতে মায়ে এনেদৰে টেবুল ক্লথৰ ওপৰত এখন গ্লাছ পাৰি থৈছিলে আৰু তাকে ভাবিলোঁ সেইখন তেনেদৰে উকাকৈ থকাতকৈ মই বোলো কালাৰ কৰি অলপ ডিজাইন কৰি দিওঁ। সেইবাবে সেইখন ৰ'দলৈ বুলি উলিয়াই আনিলোঁ আৰু ইয়াতে কালাৰবিলাক উলিয়াই লৈছোঁ। মই কি কালাৰ কৰিলে ভাল হ'ব বুলি ভাবি চাই আছোঁ আৰু ইয়াতে কি ডিজাইন কৰিলে ভাল লাগিব যে টেবুল ক্লথখনৰ লগতো মিলিব, তাকে বহুত দেৰি চাই মেলি মোবাইলতো এনেদৰে ইউটিউবত চাই মেলি ভাবিলোঁ যে এনেদৰে ডিজাইন এটাকে কৰি দিওঁ যাতে চিম্পলো হয়, দেখিবলৈ ভাল লাগে। আৰু মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই, সেইবাবে অলপ কষ্ট হয়। আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাব পৰা নাই কেনেদৰে কি কৰিছোঁ, এনেদৰে অলপ লাহে লাহে দেখুৱাই দিছোঁ কেনেদৰে কি কৰিছোঁ। আৰু কাৰণ কেমেৰা ধৰি দিয়া মানুহ নহ'লে যথেষ্ট অসুবিধা হয়, কাৰণ কালাৰ কৰিবলৈও অসুবিধা হয়, ভালদৰে মিলাব নোৱাৰি। সেইবাবে এনেদৰে অলপ দেখুৱাই আপোনালোকক ফাইনেল লুকটো দেখুৱাই আছোঁ। আৰু এয়া শেষত একেবাৰে দেখুৱাই দিছোঁ আপোনালোকক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ওচৰতো যদি এনেকুৱা পেলনীয়া কিবা কাঁচৰ গ্লাছ আছে তেনে আপোনালোকে এনেধৰণেৰে ডেক'ৰেশ্যন কৰিব পাৰে আৰু দেখিবলৈ যথেষ্টখিনি ভাল লাগে। আৰু ইয়াত ৰ'দত মই অলপ দেৰি শুকাবলৈ বুলি দিছোঁ। আৰু কৈছে মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই আৰু মই ভালদৰে ভিডিঅ' কৰিব নাজানো, সেইবাবে এনেদৰে অলপ অলপ দেখুৱাই দিছোঁ আপোনালোকক। কেনেকুৱা পাইছে আপোনালোকে জনাব। মোৰো বহুত ভাল লাগিছে। আৰু ইয়াতে টেবুলখনৰ ওপৰত মই পাৰি আপোনালোকক ফাইনেল লুকটো দেখুৱাম, কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু ইয়াতে ৰ'দত শুকাই মেলি আনি ভিতৰলৈ বুলি আনিলোঁ আৰু ইয়াতে পাৰি দিছোঁ। এইটো ফুলটো দিবৰ কাৰণে মাজত মই ৰাখি থৈ গৈছিলোঁ জেগা। আৰু এনেকুৱা লাগিছে ফাইনেল লুকটো। মোৰতো বহুত ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু আপোনালোকৰ যদি এনেকুৱা পেলনীয়া কিবা সামগ্ৰী আছে আপোনালোকে এনেধৰণৰ ডেক'ৰেশ্যন কৰিব পাৰে। আইতাইও এই গ্লাছখন দেখি বহুত ভাল পাইছে আৰু ভাল পাই পিনে বহুত দেৰি চাই আছে। কি কৈছে শুনকচোন। খুব সুন্দৰ দেখিছোঁ, খুব সুন্দৰ দেখিছোঁ। পেলাই দিয়েহি এতিয়া আনি থৈছে, কিমান ধুনীয়া দেখিছে। ফটো মাৰিছে নি এখন? মানুহে খুব চাব, আইনাখন মই নকৰোঁ।